हेलो स्टूडेंट्स एसएसएलसी एग्जाम 2026 20 ফেব্রুয়ারিত আছে তোমালোকৰ ম্যাথছ এক্সাম আৰু বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে ভয় খাই আছে ম্যাথছৰ থিওৰিত পাছ কৰিব পাৰিবনে নাই আৰু এমসিকিউ খিনি যেনেকৈ নহওক কিয় সকলোৱে পাছ কৰিব পাৰিব কিন্তু থিওৰিৰ বাবে সকলোৰে টেনচন 14 মাৰ্ক উঠাব পাৰিবনে নাই তোমালোকৰ টেনচন কৰিব নালাগে আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক মাত্ৰ ইজি 5টা চেপ্টাৰৰ গণিত দিম সেই 5টা চেপ্টাৰ চালে ইজিলি তোমালোকে থিওৰিত 14 মাৰ্ক স্কোৰ কৰিব পাৰিবা আৰু তোমালোকে ম্যাথছৰ থিওৰিত পাছ কৰি যাবা গতিকে সময় নষ্ট নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো ফাৰ্ষ্টত তোমালোকে পুনৰালোচনা চাবা পুনৰালোচনাৰ পৰা টোটাল 6 মাৰ্ক থাকিব 1 মাৰ্কৰ 4টা এমসিকিউ থাকিব আৰু 2 মাৰ্কৰ এটা লং কোৱেশ্চন থাকিব এই চেপ্টাৰটোৰ পৰা থিওৰিত 2 মাৰ্ক পাবলৈ হলে বেছি গণিত চাব নালাগে তোমালোকে এই কেইটা গণিত চাবা উনহলনি R.5 ৰ পৰা একৰ গণিত কেইটা চাবা সাধাৰণ উৎপাদক উলিওৱা তাৰ পিছত 2 3 এর গণিত কেইটা চাবা উৎপাদক বিশ্লেষণ কৰা এটা নিয়ম জানিলে গোটেই কেইটা কৰিব পাৰিবা 2025 চনৰ মেট্ৰিক পৰীক্ষাত 3 নম্বৰ কোৱেশ্চনৰ 2 নম্বৰ গণিতটো আহিছিল আৰু 4 নম্বৰ কোৱেশ্চনৰ গণিত কেইটা চাবা উৎপাদকত প্ৰকাশ কৰা যে কেইটা গণিত তোমালোকক এইটো চেপ্টাৰৰ পৰা দেখাই দিলো এই কেইটা গণিত যদি তোমালোকে ঘৰত ভালকৈ প্ৰেক্টিছ কৰি যোৱা তেনেহলে তোমালোকে নিশ্চিত থাকা মেট্ৰিক পৰীক্ষাত 2 মাৰ্কৰ গণিত এটা কমন খাটাং পাবাই তোমালোকে এটা নিয়ম জানিলে গোটেই কেইটা গণিত কৰিব পাৰিবা আৰু এইটো চেপ্টাৰৰ পৰা এইখিনি গণিত চালে হ'ব আৰু বেছি গণিত চাব নালাগে তাৰ পিছত তোমালোকে নেক্সট চেপ্টাৰ চাবা বাস্তৱ সংখ্যা এইটো চেপ্টাৰৰ টোটাল 5 মাৰ্ক থাকিব 1 মাৰ্কৰ 3টা এমসিকিউ থাকিব আৰু 2 মাৰ্কৰ এটা লং কোৱেশ্চন থাকিব এইটো চেপ্টাৰৰ পৰা থিওৰি 2 মাৰ্ক পাবলৈ হলে এই কেইটা গণিত তোমালোকে চাবা উনহলনি 1.1 ৰ 1 নম্বৰ কোৱেশ্চনৰ গণিত কেইটা চাবা 2 নম্বৰ কোৱেশ্চনৰ গণিতটো চাবা বহুত ইম্পৰ্টেন্ট আছে 3 নম্বৰ কোৱেশ্চনৰ গণিতটো চাবা আৰু 5 আৰু 6 নম্বৰ গণিতটো চাবা উনহলনি 1.1 ৰ পৰা এই কেইটা গণিত চালে হ'ব তাৰ পিছত তোমালোকে চাবা উনহলনি 1.2 ৰ পৰা 2 নম্বৰ কোৱেশ্চনৰ গণিত কেইটা 3 নম্বৰ কোৱেশ্চনৰ গণিত কেইটা ইম্পৰ্টেন্ট আছে এইটো চাবা তাৰ পিছত 6 নম্বৰ গণিতটো চাবা আৰু উনহলনি 1.2 ৰ পৰা আৰু দুটা গণিত চাবা 7 নম্বৰ গণিতটো চাবা বহুত ইম্পৰ্টেন্ট আছে আৰু 8 নম্বৰ গণিত কেইটা চাবা এই কেইটা বহুত ইম্পৰ্টেন্ট আছে মেট্ৰিক পৰীক্ষাত আহি যাব পাৰে উনহলনি 1.2 ৰ পৰা মই যে কেইটা গণিত তোমালোকক দেখাই দিলো এই কেইটা গণিত তোমালোকে ঘৰত প্ৰেক্টিছ কৰিবা তাৰ পিছত তোমালোকে চাবা পেজ নম্বৰ 38 ৰ উপপাদ্য 1.4 ৰ গণিতটো চাবা এইটো গণিত বহুত ইম্পৰ্টেন্ট আছে 2026 চনৰ মেট্ৰিক পৰীক্ষাৰ বাবে তাৰ পিছত তোমালোকে পেজ নম্বৰ 39 ৰ উদাহৰণ 9 নম্বৰ গণিতটো চাবা প্ৰমাণ কৰা যে √3 অপৰিমেয় আৰু পেজ নম্বৰ 39 ৰ উদাহৰণ 10 ৰ গণিতটো চাবা এইটো বহুত ইম্পৰ্টেন্ট আছে মেট্ৰিক পৰীক্ষাত উদাহৰণৰ পৰা বেছি গণিত দিয়ে সেইকাৰণে উদাহৰণবিলাক অলপ ভালকৈ চাব লাগিব পেজ নম্বৰ 40 ৰ উদাহৰণ 11 ৰ গণিতটো চাবা তাৰ পিছত তোমালোকে উনহলনি 1.3 ৰ গোটেই কেইটা গণিত চাবা তোমালোকৰ মেট্ৰিক পৰীক্ষাত এইবাৰ অপৰিমেয়ৰ গণিত এটা খাটাং আহিবই সেইকাৰণে মই উদাহৰণৰ গণিতবিলাক তোমালোকক চাব দিছো পৰীক্ষাত কোনটো আহি যায় আমি সঠিককৈ ক'ব নোৱাৰো সেইকাৰণে মই তোমালোকক ডাইৰেক্ট কমন দিয়া নাই আৰু এই গণিতবোৰ হিমান টান নহয় এটা কৰিব পাৰিলে গোটেই কেইটা কৰিব পাৰিবা এইটো চেপ্টাৰৰ পৰা এইখিনি গণিত চালে তোমালোকে মেট্ৰিক পৰীক্ষাত থিওৰিত 2 মাৰ্কৰ গণিত এটা কমন পাবা তাৰ পিছত তোমালোকে নেক্সট চেপ্টাৰ চাবা বহুপদ এইটো চেপ্টাৰৰ পৰা টোটাল 8 মাৰ্ক আহিব 1 মাৰ্কৰ 4টা এমসিকিউ আৰু 4 মাৰ্কৰ এটা লং কোৱেশ্চন এইটো চেপ্টাৰৰ পৰা থিওৰিত 4 মাৰ্ক পাবলৈ হলে 2-3 মাৰ্কৰ গণিত বিলাক চাই এনে সময় নষ্ট কৰি লাভ নাই অকল 4 মাৰ্কৰ গণিত বিলাকহে চাব লাগিব তোমালোকে উনহলনি 2.2 ৰ পৰা 1 নম্বৰৰ গণিত কেইটা চাবা পেজ নম্বৰ 61 ৰ উদাহৰণৰ 8 ৰ গণিতটো চাবা পেজ নম্বৰ 62 ৰ উদাহৰণ 9 ৰ গণিতটো চাবা তাৰ পিছত উনহলনি 2.3 ৰ 1 ৰ কেইটা চাব নালাগে তোমালোকে উনহলনি 2.3 ৰ পৰা চাবা 3 নম্বৰ গণিতটো চাবা বহুত ইম্পৰ্টেন্ট আছে তাৰ পিছত তোমালোকে চাবা 6 নম্বৰ কোৱেশ্চনৰ 1 2 3 ৰ গণিত কেইটা চাবা আৰু 7 নম্বৰ কোৱেশ্চনৰ 1 আৰু 2 ৰ গণিত কেইটা চাই যাবা এইটো চেপ্টাৰৰ পৰা এইখিনি গণিত চাই গলে মেট্ৰিক পৰীক্ষাত 4 মাৰ্ক এটা কমন পাই যাবা তাৰ পিছত তোমালোকে নেক্সট চেপ্টাৰ চাবা সমান্তৰ প্ৰগতি এই চেপ্টাৰটোৰ পৰা টোটাল 6 মাৰ্ক আহিব 1 মাৰ্কৰ 3টা এমসিকিউ আৰু 3 মাৰ্কৰ এটা লং কোৱেশ্চন এই চেপ্টাৰটোৰ পৰা তোমালোকে 3 মাৰ্ক পাবলৈ হলে তোমালোকে এই কেইটা গণিত চাবা 136 পেজৰ উদাহৰণ 3 ৰ গণিতটো চাবা 137 পেজৰ উদাহৰণ 4 আৰু উদাহৰণ 5 ৰ গণিতটো চাবা এইকেইটা গণিত বহুত ইম্পৰ্টেন্ট আছে তাৰ পিছত তোমালোকে চাবা 138 পেজৰ উদাহৰণ 7 ৰ গণিতটো তাৰ পিছত 139 পেজত চাবা উদাহৰণ 8 ৰ গণিতটো ইম্পৰ্টেন্ট আছে আৰু উদাহৰণ 9 ৰ গণিতটো ইম্পৰ্টেন্ট আছে এইটো চেপ্টাৰৰ পৰা উদাহৰণৰ গণিত বেছি আহে সেই কাৰণে উদাহৰণৰ গণিত বিলাক তোমালোকক বেছিকৈ চাব দিছো এই চেপ্টাৰটো ডাঙৰ হলেও কিন্তু এই চেপ্টাৰটোৰ গণিত বিলাক বহুত ইজি আছে তাৰ পিছত তোমালোকে উনহলনি 5.2 ৰ পৰা চাবা 7 আৰু 8 নম্বৰ কোৱেশ্চনটো চাবা তাৰ পিছত আৰু ইম্পৰ্টেন্ট কোৱেশ্চন চাবা 10 11 13 14 আৰু 16 নম্বৰ কোৱেশ্চনটো উনহলনি 5.2 ৰ পৰা এই কেইটা কোৱেশ্চন চালেই হ'ব তাৰ পিছত উনহলনি 5.3 ৰ পৰা তোমালোকৰ এই কেইটা কোৱেশ্চন চাব লাগিব 5 নম্বৰ কোৱেশ্চন 6 নম্বৰ কোৱেশ্চন 7 নম্বৰ কোৱেশ্চন আৰু 8 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট আছে উনহলনি 5.3 ৰ পৰা আৰু দুটা কোৱেশ্চন চাবা 12 নম্বৰ কোৱেশ্চনটো আৰু 13 নম্বৰ কোৱেশ্চনটো তোমালোকে এই চেপ্টাৰটোৰ পৰা এইখিনি গণিত চালে মেট্ৰিক পৰীক্ষাত তোমালোকে নিশ্চিত 3 মাৰ্ক এটা পাই যাবা তাৰ পিছত তোমালোকে লাষ্ট এটা চেপ্টাৰ চাবা সেইটো হৈছে পৰিসংখ্যা এই চেপ্টাৰটোৰ পৰা থিওৰিত 3 মাৰ্কৰ এটা লং কোৱেশ্চন আহিব এই চেপ্টাৰটোৰ পৰা থিওৰিত 3 মাৰ্ক পাবলৈ হলে মাত্ৰ এই দুটা নিয়ম চাবা এটা হৈছে মাধ্যমা আৰু এটা হৈছে বহুলক এই নিয়ম দুটা জানিলে এই চেপ্টাৰটোৰ পৰা যি কোৱেশ্চন নিদিও কিয় তুমি আনসাৰ কৰিব পাৰিবা গতিকে বহুলক আৰু মাধ্যমা নিয়ম দুটা শিকি লবা আৰু মেট্ৰিক পৰীক্ষাত এইটো চেপ্টাৰৰ পৰা 3 মাৰ্ক পাই যাবা থিওৰিত পাছ কৰিবৰ বাবে 14 মাৰ্ক লাগে মই যি 5টা চেপ্টাৰ তোমালোকক দেখাই দিলো সেই 5টা চেপ্টাৰৰ গণিত বিলাক ভালকৈ যদি প্ৰেক্টিছ কৰিব পাৰা তেনেহলে তোমালোকে থিওৰিত 14 মাৰ্ক 100% কমন পাবা
আর থিওরিত পাস হয়ে যাবা। তোমালোকে এক্সামত কমন পাবা পুনরালোচনার পড়া 2 মার্ক, বাস্তব অঙ্কের পড়া পাবা 2 মার্ক, বহুপদর পড়া পাবা 4 মার্ক, সমান্তর প্রগতির পড়া পাবা 3 মার্ক আর পরিঅঙ্কের পড়া পাবা 3 মার্ক, টোটাল 14 মার্ক। এইখানে আছিল আজিৰ ভিডিও। যদি ভিডিওটো ভাল লাগে তেনেহলে চ্যানেলটো সাবস্ক্রাইব করে দিবা আর লগতে ভিডিওটো এটা লাইক করে দিবা।